ভাল কথা এই যে লুইতপৰীয়া এডুকেশ্যনৰ পাঠসমূহ এতিয়া ইউটিউবতো উপলব্ধ। নমস্কাৰ বন্ধুসকল, লুইতপৰীয়া এডুকেশ্যন অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠ। আজি অলপ ডিটেইলছত আলোচনা কৰিব খুজিছোঁ ছাবজেক্ট আৰু ভাৰ্বৰ বিষয়ে। ছাবজেক্ট অৰ্থাৎ কৰ্তা, যাৰ দ্বাৰা কোনো এটা কাম কৰা বা সমাপন হোৱা বুজায়, ताके सब्जेक्ट বুলি কোৱা হয়। जिसके द्वारा कोई काम किया या करवाया जाता है, बाय होम अ वर्क इज डन or performed is called subject। এতিয়া কথা হ'ল যে ইংৰাজী ভাষা এটা ক'বলৈ বা লিখিবলৈ হ'লে ছাবজেক্টটো বেছ ভালদৰে চিনাক্ত কৰিব পাৰিব লাগিব। কাৰেক্ট টেন্স হওক নতুবা উত্তৰ লিখোঁতেই হওক, ইয়াক জনাটো খুবেই দৰকাৰ। কেইটামান উদাহৰণ দিলে এই বিষয়টো সাবজেক্টটো সহজে বুজি পাবা। আই টেক টি, মই চাহ খাওঁ। এতিয়া চোৱা, চাহ খোৱা কামটো কোনে কৰিছে? চাহ মই খাওঁ, গতিকে ইয়াত আইটো হ'ল সাবজেক্ট। আন এটা উদাহৰণ দিছোঁ, ৰামা কিল্ড ৰাৱণা। ধৰিব পাৰিছা নহয়? ৰাৱণক হত্যা কৰা কামটো কাৰ দ্বাৰা হৈছে? ৰামৰ দ্বাৰা, অৰ্থাৎ কৰ্তা মানে সাবজেক্ট হ'ল ৰাম, যে ৰামৰ দ্বাৰা ৰাৱণক মাৰা কামটো কৰা হৈছে। অৰ্থাৎ এই যে ৰাৱণক মাৰা কামটো কোনে কৰিলে? ৰামে কৰিলে, সেইকাৰণে ৰাম হ'ব সাবজেক্ট। ইট ইজ ৰেইনিং, এই বাক্যটো চোৱা, এতিয়া বৰষুণ দি আছে। কথাষাৰত সাবজেক্টটো কি হ'ব? নিশ্চয়কৈ ইয়াতো ইটটোৱে হ'ব সাবজেক্ট, কাৰণ এতিয়া হৈছে বৰষুণৰ দিয়া কামটো, এতিয়া এই সময়খিনিত হৈছে, সেইকাৰণে কোৱা হৈছে যে ইট ইজ ৰেইনিং, যে এতিয়া বৰষুণ দি আছে। ঠিক সেইদৰে ৰামু ছিংছ, দ্য ডগ বাৰ্কছ, হিজ ৱৰ্ক ইজ ডান, বাক্যকেইটালৈ মন কৰিলে দেখিবা যে ছাবজেক্টবোৰ তেনেই সহজেই চিনি পাব পাৰি। ৰামু, দ্য ডগ, হিজ ৱৰ্ক, এইবোৰ হ'ল বাক্যকেইটাৰ ছাবজেক্ট। গতিকে আশা কৰিছোঁ তোমালোকৰ ছাবজেক্টৰ ধাৰণা কিছু স্পষ্ট হৈছে। তোমালোকে আগতেও পঢ়িছা সৰুৰ পৰাই, কিন্তু দ্বাদশ শ্ৰেণীত পুনৰবাৰ মই এইখিনি উনুকিয়াইছোঁ এইবাবেই যাতে আমি পিছৰ পৰ্যায়লৈ গ'লে আমি 100 নম্বৰ পোৱা আমাৰ এই মিছনটোত এইবোৰে যাতে বাধা হৈ থিয় নিদিয়ে। পৰৱৰ্তী আলোচনালৈ আগবাঢ়িছোঁ। পৰৱৰ্তী বিষয়টো হৈছে আমাৰ ভাৰ্বৰ ধাৰণাটো, যে ভাৰ্ব কি? ইংৰাজী বাক্যৰ গাঁথনিত ছাবজেক্টৰ পিছত আহে ভাৰ্ব অৰ্থাৎ ক্ৰিয়া। ছাবজেক্টৰ দ্বাৰা সমাপন হোৱা কামকে ভাৰ্ব বোলে। ভাৰ্বক দুটা ভাগত বিভক্ত কৰা হয়, প্ৰিন্সিপাল ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্ব, মূল ভাৰ্ব আৰু সহায়কাৰী ক্ৰিয়া। যেতিয়া ভাৰ্বটো স্বতন্ত্ৰভাৱে ব্যৱহাৰ হয় তেতিয়া ভাৰ্বটোক প্ৰিন্সিপাল ভাৰ্ব বোলা হয়। আকৌ কৈছোঁ, যেতিয়া ভাৰ্বটোক স্বতন্ত্ৰভাৱে ব্যৱহাৰ কৰা হয় তেতিয়া তাক প্ৰিন্সিপাল ভাৰ্ব বোলা হয়। স্বতন্ত্ৰভাৱে মানে যেনে ধৰক আই লাভ ইণ্ডিয়া। এতিয়া চোৱা, আই লাভ ইণ্ডিয়া, ইয়াতে লাভ হৈছে এটা স্বতন্ত্ৰ ভাৰ্ব, কাৰণ মই ভাৰতক ভাল পোৱা কামটো ইয়াত স্বতন্ত্ৰভাৱে সমাপন হৈছে। আনহাতে অক্সিলাৰী অৰ্থাৎ সহায়কাৰী ক্ৰিয়াৰ কাম হ'ল মেইন ভাৰ্বটোক এটা সুন্দৰ অৰ্থ প্ৰকাশত সহায় কৰা, যেনে হি হেজ গান, তেওঁ গ'ল। কথাষাৰৰ সঠিক সময় মানে এইমাত্ৰ যোৱা বুজাবলৈ হেজ অক্সিলাৰী ভাৰ্বটোৰ সহায় লোৱা হৈছে, আৰু ইয়াৰ সহায় লোৱাৰ ফলত গান মূল ভাৰ্বটোৱে ইয়াৰ অৰ্থ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিছে, অৰ্থাৎ যে এইমাত্ৰ যোৱা কথাটো বুজিবলৈ সুবিধা হৈছে। আমি কেইটামান আৰু উদাহৰণ চালে আমাৰ অক্সিলাৰী ভাৰ্বৰ কনচেপ্টটো ক্লিয়াৰ হ'ব বুলি ধাৰণা কৰা হৈছে। আই এম হেল্পড বাই হিম, ইয়াত এমটো সহায়কাৰী ক্ৰিয়া আৰু হেল্পড হ'ল মূল ভাৰ্ব। হি উইল ডু ইট, ইয়াত উইলটো হৈছে সহায়কাৰী ক্ৰিয়া আৰু ডু হৈছে মূল ভাৰ্ব। গতিকে আশা কৰোঁ ছাবজেক্ট আৰু ভাৰ্বৰ ধাৰণা কিছু পৰিমাণে হ'লেও স্পষ্ট হৈছে। এতিয়া দেখিলা নহয়, এটা ইংৰাজী বাক্যৰ গাঁথনিত ছাবজেক্ট আৰু ভাৰ্বৰ গুৰুত্ব কিমান। আৰু ইংৰাজী বাক্যৰ গাঁথনিটো কি আছিল? আকৌ মনত পেলাই দিছোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ইয়াত ছাবজেক্ট হ'ল যাৰ দ্বাৰা কামটো কৰা হয়,
ভাৰ্ব হ'ল যিটো কাম কৰা হয় আৰু অবজেক্ট হ'ল যাৰ ওপৰত কামটো কৰা হয় এতিয়া আমি সম্পূৰ্ণ সাজু ইংৰাজীক পৰাজিত কৰিবলৈ আজি ভিডিঅ'টি চাই কেনে পালা যদি ভাল পাইছা লাইক দিবলৈ নাপাহৰিবা আৰু যদি মনত কিবা প্ৰশ্নৰ খুদনি উঠিছে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি লগৰখিনিয়ে এই ভিডিঅ'টো জনাটো বিচাৰিছা তেনেহলে শ্বেয়াৰ কৰিবা আৰু যদি ইংৰাজীৰ বাচ্চা হ'ব বিচাৰিছা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা গ্যাৰান্টি দিছো তুমি ইংৰাজীৰ বাচ্চা হৈ যাবা